নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি শিৱৰাত্ৰি আৰু মায়ে এতিয়া সেৱা কৰিছে। আমাৰ ঘৰতে পাতিছোঁ শিৱৰাত্ৰি। এতিয়া মানুহজনে কৰিছে আৰু মই ভিডিঅ'কে কৰিলোঁ। এইফালে আমাৰ বেটাহঁতে সেৱা কৰিবলৈ আহিছে। এইফালে বেটাহঁতে সেৱা কৰিছে আৰু মই অলপ ভিডিঅ' কৰি দিছোঁ। মানুহ অলপ পিছত আহিব, দুই এজন এতিয়া গোট খাইছেহি। এতিয়া আমাৰ গুডুৱেও সেৱা কৰিছে। এই গছজোপা আমাৰ ঘৰত দেউতা মায়ে ৰুইছিলে আৰু প্ৰত্যেকটো সোমবাৰে শিৱ পূজা কৰা হয়। গছজোপা তলত চাকি দিয়ে, সোমবাৰে প্ৰসাদ দিয়ে আৰু সেইকাৰণে শিৱৰাত্ৰি পতা হৈছে। যেতিয়াৰ পৰা সোমবাৰ দিনটোত পূজা কৰিবলৈ ধৰিলে তেতিয়াৰ পৰা শিৱৰাত্ৰি পতা হয়। ইফালে ওচৰৰ খুৰীহঁতে চাকি জ্বলাইছে। ভাঙা লাডু খালা নি? ভাঙা লাডু খালা? কেইটা খালে? ভাঙা লাডু খালা? হাঁহি উঠিবলৈ খাইছিলা নেকি? মই দুটা খালো।